এখন আজব বিদ্যালয়। এই আজব বিদ্যালয়খন ক'ত আছে জানেনে আপুনি? আজব বিদ্যালয় আমাৰ ৰাজ্যতে অৱস্থিত। আমি ক'ব ওলাইছোঁ বঙাইগাঁও জিলাৰ অভয়াপুৰী সৃজনগাম শিক্ষাখণ্ডৰ অন্তৰ্গত 1032 নং বৰিগাঁও প্ৰাথমিক বিদ্যালয়ৰ কথা। এই আজব বিদ্যালয়ৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব। বিদ্যালয়খনত আছে মাত্ৰ এগৰাকী শিক্ষাৰ্থী আৰু তাৰ বিপৰীতে আছে দুজনকৈ শিক্ষক। এগৰাকী শিক্ষাৰ্থীক পাঠদান কৰে দুগৰাকীকৈ শিক্ষকে। আজি উক্ত বিদ্যালয়খনত একমাত্ৰ ছাত্ৰগৰাকীও উপস্থিত হোৱা নাই। ছাত্ৰজন আহিলে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰে বিদ্যালয়খনে। যি সময়ত ৰাজ্যখনৰ একাংশ বিদ্যালয়ত শিক্ষাৰ্থীৰ অনুপাতে শিক্ষক কম, সেই সময়তে 1032 নং বৰিগাঁও প্ৰাথমিক বিদ্যালয়ত এগৰাকী শিক্ষাৰ্থীৰ বিপৰীতে আছে দুজনকৈ শিক্ষক। এনেকৈ চলিছে নেকি ৰাজ্যৰ চৰকাৰৰ বিদ্যালয়সমূহ? নিউজ ডেস্ক ৰিপোৰ্ট, ফাষ্ট নিউজ।